নমস্কাৰ টিএমডিটি মাৰ হৈ গ'ল আমি এতিয়া ঘৰলৈ গৈ আছোঁ এই আমাৰ ভাই বন্ধুসকল আধা দি গ'লেগৈ আমাৰ উৎপিতেকেইটা আছোঁ এইফালে মানস ভূঞা নতুনকৈ আহিছে নগাঁৱলৈ এই এটা বুঢ়ো কেনেকুৱা পালা ডিউটি মাৰি বঢ়িয়া লাগিল না এইফালে আমাৰ ককাইদেউ কেনেকুৱা পালা ডিউটি মাৰি কষ্ট কেনেকুৱা আহিছিলে মজা মজা আহিছে ন এফালে আৰু আমাৰ মেইন বছ হয় আমাৰ টিমটোৰ নৱদা ঘৰ ৰহা ডিউটি কেমেৰা কেনেকুৱা পালা মজা মজা পালা চ' আমি এতিয়া ট্ৰেইনত উঠিবলৈ গৈ আছোঁ চাওঁ কি হয় ট্ৰেইন কেইটাত পাওঁ টিকেট কাটা নাই এতিয়ালৈ আমাৰ ছাৰহঁতে ৰাখিছে চাগে চ' ডিউটি মাৰি ভালে লাগিলে এইটো ৰুমতে থাকিব দিছিলে আমি টোটেল ইয়াত আছিলোঁ আপোনাৰ 30জনমান চ' আধা আধি গ'লগৈ আমি অলপ দেৰিকৈ যাম এইখিনি লোকেশ্যনটো হৈছে জাতিংগা LP স্কুলৰ ওচৰত আপোনাৰ এইটো মেইন ৰোড এই টুপিখন দেখিছেনে এইটো আপোনাৰ গুৱাহাটী যায় এইফালে আপোনাৰ শিলচৰ টাউন যায় আমি ইয়াতে আছিলোঁ চব লাহে লাহে ওলাইছে আৰু বেৰিং চেৰিং বান্ধি এতিয়া আমাক ফোন কৰি জনালে যে ট্ৰেইনৰ টিকেট কাটিলে ট্ৰেইন 11টাত আছে এতিয়া বাজিছে আপোনাৰ 7টা আমি ইয়াৰ পৰা টাইম লাগিব আধা ঘণ্টা বা 45 মিনিট লাগিব আমি পাওঁতে আমি এতিয়া এইখিনিৰ পৰা টুকটুকি লৈ যাম শিলচৰ টাউনলৈ তাৰপৰা আমাৰ ট্ৰেইন আছে ৰাতি 11টাত চ' সেইমাত্ৰ খবৰ দিলে আৰু ট্ৰেইনৰ টিকেট কটা হ'ল বুলি চ' ভিডিঅ'টো ইমানতে আৰম্ভ হৈছোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু নতুন থাকিলে ফ'ল' কৰিব আজিলৈ বাই বাই